এইটো আইফিল টাৱাৰ নাকি এইটো কিমান হাজাৰ হেল্ল' দোস্ত ৱেলকাম টু মাই চেনেল গাইজ বহুত দিনৰ মূৰত মানে একঠাইত যাবা আলছোঁ আৰু ভাবছোঁ আপোনালোককো দেখাম বুলি মানে এটা মন্দিৰত যাবা আলছোঁ অলপ দূৰ আছে যাই আছোঁ এতিয়া আপোনালোকে আহি থাকক মই এতিয়া ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ তেল লৈ আছোঁ ৰ'ব গাইজ লগ আছে বহুত প্ৰজ্ঞানী এইটো আমাৰ প্ৰজ্ঞানী গাই যা আছো এতিয়া তেল অলপ ললো ভাল তেলটা গাইজ মই ড্ৰাইভাৰ চিৰাং ডিষ্ট্ৰিক্ট যা আছো চিৰাং ডিষ্ট্ৰিক্টৰ পাণবাৰী বুলি কয় জেগাখিনি তাতে এটা ধুনীয়া কালী মন্দিৰ আছে কালী মন্দিৰটো চাবা যা আছো আৰু আমাৰ মানে তাতে আলহীও আছে তাকে লগি যাই আছো এতিয়া গাইজ ৰখি আছো তেল কিবা মেচিন চালো নাই কিবা মেচিন চালু হ'ব লাগে বোলে তেল দিবা লগা হ'লে পুৱাই নাজানো না কিবা বোলে মেচিনটো চালু নাই ৰখি আছো গাইজ আহি পালো ইয়াতে এটা আটা আছে ৰ'বা আটাটো দেখে দে আটাটো দেখে দে গাইজ এইখিনি জেগা মজা লাগে সেইটো আটাটো চা আটাই বহি আছে কিবা নাম অচ্যুত চন্দ্ৰ তালুকদাৰ গাইজ ৰাস্তাটো চা बढ़िया गाड़ी चले मजा लगছে বর্ণগর কলেজ মজা কলেজ কিন্তু বর্ণগর কলেজ ধুনীয়া কলেজ এখন গাইজ সৰ্বক টান পালো এতিয়া যাই আছো আৰু বেছি দূৰ নাই আৰু মোটামুটি 17 কিলোমিটাৰ মান আছে এখানে কিন্তু বেলেগ ঠেক জেগা না গাইজ আহি পালোঁ মানে এখিনি হেৰি বুলি কয় পাণবাৰী বুলি কয় সৰভোগৰ পৰাই 17 কিলোমিটাৰ মান মানে নৰ্থ ফালে সোমাই আহিব লাগে এইটো কালী মন্দিৰ ইমান ধুনীয়া কালী মন্দিৰ মানে এটা সেৱা এটা কৰোঁ মানে মস্ত গৰম মানে গৰমৰ কাৰণে ভিডিঅ' কৰাটো সম্ভৱ নহয় তথাপিতো আহিছোঁ আৰু এইটো ধুনীয়া কালী মন্দিৰ ইয়াতে কালী পূজা বহুত ডাঙৰকৈ হয় চেমাত বহুত ডাঙৰ হয় অহাৰ চেষ্টা কৰিম এইবাৰ গাইছাকে গাইছ আমি এতিয়া ভিতৰত সোমাই যাই আছোঁ
পইচা গাইছ আমাৰ সেৱা কৰা হৈ গ'ল এতিয়া মানে ইমান গৰম দি আছে আৰু আমি ঘৰ দেখি যাওঁ ঘৰ অভিমুখে যাত্ৰা আৰম্ভ কৰোঁ গাইছ একে আহিবা পাৰে মানে স্বৰ্গত যদি আহে স্বৰ্গৰ পৰাই বেছি দূৰ নহয় স্বৰ্গৰ পৰা 15 কিলোমিটাৰ মান হয় 15-17 কিলোমিটাৰ হয় ধুনীয়া মন্দিৰ চাওক মানে ইমান ধুনীয়া কালী মন্দিৰ আৰু ইয়াত ডাঙৰকৈ কালী পূজা হয় এইবাৰ কালী পূজাত অহাৰ চেষ্টা কৰিম বাৰু দেখাৰ চেষ্টা কৰিম আপোনালোকক এতিয়া যাই থাকোঁ গাইছ মানে চাকি দি এতিয়া যাবা ওলছোঁ কিন্তু অলপমান এই বেক চাইডে আহিলোঁ মস্ত গৰম লাগছে অলপ ছায়া জেগাৰ ফালে গাইছ ইবাগে এইটো ৰাস্তা যি দেখছি ইবাগ দি যদি আৰু 6-7 কিলোমিটাৰমান ইবাগে যাওঁ গেলি আমি মানসৰ মানে মানস নেশ্যনেল পাৰ্কৰ বৰ্ডাৰ পাম বৰ্ডাৰ মানে সেই আছে তাতে এনেকৈ তাঁত দিয়া আছে তাঁৰত মানে ইলেক্ট্ৰিক শ্বক দিয়া আছে যাতে জন্তু জন্তু আহিবা নাই আৰু এইখন এখন হস্পিটেল মানে কিবা হস্পিটেল এখন আছে আৰু মই শুনামতে ইয়াতে গাইছ মানে সেইও আহে হাতী অলপ আগক লগি আহে আৰু একে মহ আহে মহ মানে মিথুন মহ সেই আহে আহি ইয়াতে শুনামতে ইয়াতে বহুত মানুহক মানে সেইও কৰিছে ইনকে বহুতৰে মানে জখমো হৈছে মানে মই শুনামতে মানে আমাৰ এটা আলহী আছে আলহীয়ে কৈছে এতিয়া গাইছ যাই থাকোঁ এতিয়া মস্ত গৰম গাইছ আহি এটা বস্তু দেখা পাইছোঁ এইটো চাওক এইটো আইফিল টাৱাৰ নেকি এইটো কিমান হাজাৰ ভল্টৰ মানে তাৰ ক'বচোন কোনোবাই জানে যদি কমেণ্ট কৰি এইটো মানে কিমান হাজাৰ ভল্টত তাৰ গেছি তাৰমানে গাইছ মস্ত গৰম দিছে গাইছ এখন দোকানত মানে আমি ক'ল্ড ড্ৰিংকছ খাব সোমাইছোঁ এটা বস্তু দেখাইছে চাওক ক্ৰিয়েটিভিটি মানে ইয়াতে তেল থোৱাৰ কাৰণে এইটো গছৰ মূৰাটোৰ কি বনাইছে সেইটো কি ধুনীয়া বস্তু বনাইছে গাইছ আহি ইয়াৰ ঘৰ পামে বৰমা পাৰ হ'লোঁ ইমান গৰম দিছে মানে চলা তলা খুলি দিছোঁ মানে গাড়ী চলালোঁ প্ৰায় 200 কিলোমিটাৰে হ'ব মোৰ মানে ইমান গাড়ী চলা অভ্যাস নাই একদম মাথা চাথা কেম্বা লাগি গৈছে ভিডিঅ'টো চাব চাই কেনে পাই জনাব বাই বাই আজিৰ কাৰণে